গাইজ তো আজি আমাৰ মানে লগৰ একদম খাছ লগৰ আৰু আজি মানে জোৰণ দিয়া তো তাতে আমি আজি আহিছোঁ আৰু বৰ্তমান দৰাৰ পাতি আহি পাইছে তো তথাপি আৰু অলপ চববিলাক মানে কামে কাজে ব্যস্ত আছিলে সেইকাৰণে আৰম্ভ কৰিব আছে দেৰিকৈ আৰম্ভ কৰিলোঁ তো এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোক গোটেইখিনি দেখাই থাকিম মানে কেনেকুৱা প্ৰচেছবিলাক জানেতো সকলোৱে তথাপি আৰু এটা মানে স্মৃতি হিচাপে মানে ৰাখি ল'ব পাৰিম আৰু মানে ঘৰত নাই ঘৰত জাগাৰ অসুবিধা তো ভৱনত পাতিছে আৰু ভৱনটো মানে বটতেজপুৰতে গৌৰী ভৱন তো আৰু সেইকাৰণে আৰু অলপ বেছি হেৰি হোৱা নাই মানে পেণ্ডেল চেণ্ডেল নাই বাহিৰত তো ভিতৰতে চব হ'ব তো আমি এতিয়া ভিতৰলৈ গৈ থাকোঁ বলক আৰু এই বহুত ওচৰতে আৰু আহি পাইছে বাকী আমাৰ মোৰ মানুহজনে আহিছে বাকী আমাৰ ঘৰৰ ফেমিলি গোটেইবিলাক আহিছে তো বলক সকলোকে দেখাই থাকিম বাকী আৰু চববিলাক ব্যস্ত হৈছে তো আমাৰ দলৰ ফালৰ মানুহখিনি এতিয়া এণ্ট্ৰি কৰিব মানে বাছৰ পৰা নামিছে আৰু এইমাত্ৰ তো এতিয়া ৰখি আছে বাকী এতিয়া আৰু আমাৰ মানুহখিনি আদৰি কৰিবৰ কাৰণে ৰখি আছে আৰু এওঁলোকে খুব ধুনীয়াকৈ সাজি কাচি আহিছে আৰু লেহেম গতিত খোজকেইটা ঘূৰাই দিছে আৰু এতিয়া আমাৰ মানুহখিনি আমাৰ আদৰণি জনাব চব ৰেডি ভাল চাল লৈ আৰু এইজনী আমাৰ কইনাৰ বোৱাকে মানে ভৰি চৰি ধৰাই দিলে আৰু এতিয়া এনেকৈ ভিতৰত লৈ যাব আৰু তামোল পানেৰে আদৰি আমাৰ এই অসমীয়া বিয়াৰ কিন্তু এই পৰম্পৰাবিলাক কিবা এটা ভাল লাগে তাহানিৰ পৰা মানে এনেকৈ চলি আহিছে আৰু এনেকৈ চলি থাকিব আৰু আগতে ভৱন চৱন নাছিল তো এতিয়া ভৱনবিলাক হয় মানে বেছি সুবিধা হৈছে মানে ঘৰত আজি 10 দিন 12 দিন আগৰ পৰা কাম কৰিব লাগে তো ভৱনত মানে মাত্ৰ পইচা দিলেই হ'ল ইয়াৰ পৰাই চবখিনি কৰে আৰু ৰান্ধনিৰ পৰা আদি কৰি গোটেইখিনি যিখিনি লাগে আৰু তো বেছি কষ্ট নহয় তো বাহিৰৰ পৰিৱেশটো দেখালোঁ এতিয়া ভিতৰৰ পৰিৱেশটো চাওক ভিতৰত সোমাই আহিলোঁ আৰু এই মানুহখিনিক মানে বহাই আছে এতিয়া আমাৰ যিখিনি আমাৰ মানে কইনা ঘৰীয়া মানুহ আছে দৰা ঘৰীয়া মানুহখিনি অলপ শুশ্ৰূষা কৰি আছে আৰু এতিয়া গোটেইখিনি মানুহ মানে বহা হোৱা নাই আৰু এই আমাৰ এটা লোকেল ঘৰুৱা ছোৱালীকেইটা ইয়াতে মানুহ আহিছে কিমানকৈ ঠাই কি পিন্ধি আহিছে এইবিলাকে চাই ছোৱালীবিলাকে আৰু এই আমাৰ কইনাজনী মানে মুচ চুচাৰ কাৰণে ৰেডি হৈছে বাহিৰলৈ ওলাই যাব লাগি আৰু এইফালে আহি আমাৰ দৰা পাতি মানুহখিনিক মানে চাহ খুৱাব হৈছে আৰু তো দুটা পেচ হ'ব ফুল বাকী এতিয়া মোৰ নিজৰ ফেচটো দেখাই লাভ নাই মানে মোৰ দাড়ি কেইডাল কাটি একদম বেয়া দেখা হৈছোঁ সেইকাৰণে ভৰিকেইখন দেখালোঁ একবাৰ আৰু মই খোজকাঢ়ি মানে কইনাৰ ফালে গৈ আছোঁ আৰু কইনাই বঢ়িয়াকৈ আহি বহি আছে কইনা মানে মস্ত চিম্পুল আহিছে আৰু ৰেডি পুৰা বাকী কইনা কিবা মোক কৈ আছে মোক ফেনখন মানে কইনাৰ ফালে দিব দিছে আৰু মানে গৰম লাগিছে বোলে ফেনখন দি দিলোঁ এতিয়া কইনাই মানুহ চাই আছে মানে দৰাক চাইছে দৰা আহিব আৰু এইজনে আমাৰ দুলৰাজা বুঢ়া ধুনীয়াকৈ সাজি কাচি আহিছে আৰু এতিয়া মানে কইনাৰ ওচৰত যাব বহিবৰ কাৰণে কইনাজনী বহুত দেৰি পৰা ৰখি আছে আহিব বুলি আৰু গাইছে এইখন বিয়াৰ পিছত মোৰ আৰু এটা লগৰ মানে বিয়া আহি আছে সেইখন মানে ল'ৰা হয় ল'ৰাৰ বিয়া তো সি মানে সুধি আছিল যে জোৰোণত ল'ৰাই যায় মানে কি কৰে আগতে দৰাটো নেগেছিল এতিয়া যায় কিনো কৰিব লগা হয় এইখিনি চাই ল'লেই হ'ল আৰু এনেকৈ সেন্দুৰ চেন্দুৰ দিব লাগিব বাকী আৰু কিবা কিবি আছে আংঠি চাংঠি পিন্ধাব আৰু অলপমান আজিকালি অলপ আপডেট হৈ গ'ল না তো কেকো কাটা কৰছি আৰু ইফালে মানে 1 টকা ফুলো দিব তো সেইখিনি জগাখিনি লৈ যাব লাগিব আৰু এইখিনি ভালদৰে চাই ল'বি বুজিটো পাছা বাৰু কাক কৈছোঁ
যিহেতু আপডেট দিয়া তো আজিকালি আৰু এইখিনি চলে কিন্তু এইখিনি সময়ত কিন্তু ল'ৰাটোৱে বেছি লাজ কৰে ছোৱালীতকৈ ছোৱালীবিলাকে ভালেই পায় জানক পিছলৈ এই ভিডিঅ'বিলাক চালেও ভাল লাগে বা আৰু পিছলৈ যিহেতুকে কেমেৰামেন আছে সিহঁতেও ভিডিঅ' ৰেকৰ্ডিং কৰি আছে চাই ভাল লাগে আৰু কিবা এটা যিয়ে নহওক ভাল মুহূৰ্ত এটা জীৱনৰ সকলোৱে বিয়া পাতক এনেকুৱা এটা দিন সকলোৰে হওক যাতে সকলোৱে ভালদৰে বিয়া পাতিব পাৰে সুখৰ সংসাৰ এখন কৰিব পাৰে আৰু অঁ এইবাৰে আচল বস্তুটো হৈছে দৰাই লাজতে তোমাৰ একদম অৱস্থা বেয়া আহিছে বাকী লগৰকেইটাতো আৰু জানেই আৰু জমনি কৰি সকলে তো দৰাৰ খুব লাজ তো বিয়া দুই এটা চব ল'লোঁ তাৰ মাজতে আৰু মানে তামাম ভিৰ মানুহ সুবিধা খেলে ল'লোঁ আৰু ইয়াতে লাইচ কৰি কথা খাব লাগে আৰু জোৰোণৰ সকলো কাম কাজ শেষ কৰি এতিয়া মানে খানাৰ ফালে আগবাঢ়িছে ৰাইজসকলে লগতে দৰা কইনাও মানে একেলগে বহিছে আৰু মানে প্ৰথম যদি বহিব লাগে আৰু এতিয়া দৰা কইনা কোনফালে বহিছে মই অলপ মানে বিচাৰি যাই আছোঁ দৰা আছে কইনা মানে কি দৰা নাই কইনা বহি দৰা কই বাইদেউৰ যোনখানে ক'লোঁ এতিয়া মোৰ ডিউটি আছে পাই না যাব লগা বাই বাই খাই লৈ ল'লোঁ মানে ময়ো খালোঁ বাকীকেইটা খোৱা নাই আমি এতিয়া মানে মই যাই থাকোঁ ডিউটি আছে আৰু ভিডিঅ'ৰ মাজে মাজে দুখনমান মানে ফটো এনেকৈ ক্লিক কৰিছোঁ তো তাকো মানে দুখনমান লগাই দিলে আৰু আজিলৈকে এইখিনিকে আৰু অহাকালি লগ পাম সকলোকে